নমস্কাৰ সকলোলৈকে আকৌ এবাৰ আমাৰ নতুন এটা ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আপোনালোক সকলোলৈকে দেৰিকৈ হ'লেও ৰঙালী বিহুৰ বহুতো বেছি শুভেচ্ছা জনালোঁ আৰু লগতে নৱবৰ্ষৰো বহুতো বেছি শুভেচ্ছা। বিহু বুলি একো বিশেষ আয়োজন নাই, দুটামান কিবাকিবি বনালোঁ আৰু এইফালে লগতে মানুহজনেও নাৰিকল ৰুকি আছিলে। মই ইয়াৰ নাৰিকলৰ লাড়ু বনাম বুলি কোৱা তেওঁ এয়া নাৰিকলৰ লাড়ু বনাই মেলি হৈ গ'ল। কেনেকুৱা হৈছে আপোনালোকে জনাবচোন দেই। এটা সৰু এটা ডাঙৰ সেনেকুৱাই হ'ল, গোটেইখিনি এটা চাইজত নপৰিলে। আৰু এইফালে নিমকি বনাম বুলি ভাবিছোঁ, সেইকাৰণে নিমকিৰ কাৰণে এইখিনি বনাই থকা হৈছে। আগতেতো মই একদম বনাই পোৱা নাই বুলিয়ে ক'ব পাৰি, কাৰণ মায়ে চব বনায়, মায়ে চব কৰে। এইবাৰে প্ৰথম চাগে এনেদৰে মই বিহু বুলি বনোৱা ইমানখিনি বস্তু। এয়া নিমকিখিনি বনাই হৈ গ'ল। আপোনালোকে জনাব কেনেকুৱা হৈছে দেখিবলৈ, প্ৰথম বনাইছোঁ যিহেতু। আৰু এয়া কি বনালোঁ দেখুৱাব বিচাৰিছোঁ। এইফালে বনালোঁ নিমকি, এইফালে তেল পিঠা, আৰু এইফালে মালপোৱা, আৰু এয়া নাৰিকলৰ লাড়ু। ওচৰতে এহাল তেলেগু ককা আইতা থাকে, তেওঁলোকৰ কাৰণে এয়া লৈছোঁ। আৰু দোকানৰ পৰা চিৰামুৰি কিনি আনিছিলোঁ। এয়া ৰাতিপুৱা সময়ত সকলোৱে মিলি খাইছিলোঁ। সেইবাৰ আমাৰ বিহু এনেকৈয়ে পাৰ হ'ল, একো বিশেষ নাই বিহু বুলি। এয়া হৈছে যোৱা বছৰৰ বিহু। আমাৰ ওচৰৰ চুবুৰীটো এনেদৰে সকলোখিনি মহিলাই বিহু হুঁচৰি গায়, মা, খুৰী, আইতা, পেহী, ভণ্টি এনেদৰে সকলোখিনি মিলি। আচলতে এনেকুৱা উৎসৱবোৰ আহিলে ঘৰখনলৈ কিমান বেছি মনত পৰে, ঘৰখনৰ পৰা আঁতৰত থকাসকলেহে বুজিব পাৰে। বহুত বেছিকৈ সকলোকে মিছ কৰিছোঁ, বহুত বেছি মনত পৰি আছে সকলোলৈকে। এয়া হৈছে আমাৰ গাঁৱৰ ৰাইজৰ বিহু। মই ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাই দিওঁ। বিহু বুলি ফটো দুখনমানকে উঠিছিলোঁ, তাকে আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ। ফটোকেইখন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ'টো আজি কেনেকুৱা লাগিলে সেইটো কমেণ্ট কৰি জনাব। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, তেতিয়াহে মই দিয়া সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। আজিলৈ তেন্তে ইমানতে মোৰ ভিডিঅ'টি সামৰণি মাৰিছোঁ। আকৌ নতুন এটা ভিডিঅ' সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ তেন্তে বাই বাই।